Hey guys, welcome to my YouTube channel Pong Blog. So guys, মই নামটো আজি চেঞ্জ কৰি দিলো কাৰণ বহুতো মোৰ বন্ধু বান্ধৱীসকলে সুধি আছিল যে পংকজ তোমাৰ নামটো সাৰ্চ কৰিলে কিয় নাপাওঁ তো অলৰেডি মানে মোৰ নামে বহুতো চেনেল আছে হেতু কাৰণে মোৰ নামটো অতি সহজে নাহে সাৰ্চ কৰিলে তো হেতু কাৰণে মই মোৰ নামটো চেঞ্জ কৰি দিছো পং ব্লগ দি দিছো আৰু কেনেকুৱা লাগিছে জনাব কমেন্ট কৰি আৰু আজি মই ভিডিও এটা বনাব গৈছো আমাৰ আমচৈ শিৱকুণ্ডতে তো ৰাতিপুৱা এটা মই ভিডিও ক্লিপ এটা দেখা পাইছিলো কেনেকুৱা ধৰ আমাৰ আমচৈ যোৱাকালি কেনেকৈ বৰষুণ পৰাৰ কাৰণে পাহাৰৰ ধাৰাসাৰ বৰষুণৰ পৰাৰ ফলত আমাৰ শিৱকুণ্ড কেনেকুৱা হৈ গৈছে এইটো মই চাবলৈ যাওঁ এইটো হেতু কাৰণত আপোনালোকৰ ব্লগ চাই আহো আমি একেলগতে ব্লগ তো গাইজ মই শিৱকুণ্ডলৈ গৈ চাই আহিলো আজি যিটো অৱস্থা হৈছিল তাত তো মই ভবা নাছিলো এইখিনি যে হ'ব তো ৰাতিপুৱা সময়ত মোক ফোন কৰিলে এজনে তো 6-7 মান বজাত মোক ফোন কৰিলে যে পংকজ শিৱকুণ্ডলৈ অহা ভিডিও এটা কৰিব পাৰিবা মই ভাবিছিলো হয়তো হয় যোৱাকালি বৰষুণৰ ফলত হয়তো চাগে কিবা গছ গছনি এনেকুৱা পৰিছে তাৰ ফলত কিবা এটা হৈছে তো ইমানখিনি ভবা নাছিলো তো মই গৈ চাই আহিলো যিহেতু এতিয়া মই ৰাম চাই অহাৰ লগে লগে থানখনত একো এটা বস্তুৰ চিন নাই থান বান হৈ গৈছে সকলোবোৰ বস্তু যতে ততে পৰি আছে আৰু চিন বোলা বস্তুটো একোৱে নাই তো হয়তো চাগে ভিডিওটো চালে আপোনালোকৰ মনত দুখ পাব তো মোৰ বৰ বেয়া লাগিছে তো চাওক আপোনালোকে চাওক গাইছ আমি এতিয়া শিৱকুণ্ডলৈ আহি পালো অৱস্থাকেইটা চাওক কেনেকৈ যোৱাকালি মানে ইয়াত কি ধাৰাসাৰ বৰষুণ পৰিছিল পাহাৰত সেইটো কাৰণত আগলৈ আৰু গৈ আছো কেনেকুৱা গৈছে ন আৰু চাই দে পানী আহি গৈছিলে ইয়াত গোটেই ন দিনত চব মাটি খহি গৈছে পানী বহুত ওপৰৰ পৰা পৰে গাইজ তো সেইটো কাৰণত মানে কি ওপৰৰ পৰা বহুত ওপৰৰ পৰা আহে পানীটো সেইটো কাৰণত মানে পুৰা স্পীডত অহা হয় এই চাওক কেনেকুৱা গছৰ মূৰাবোৰ কেনেকৈ আহি গৈছে ইমান ওপৰৰ পৰা আহিছে তলত আহি আৰু ৰখি গৈছে খুন্দা লাগি মানে কি ক'ব আৰু বিকিদাও আহিছে লগতে বিকিদাক লগ পালো তো আমি এতিয়া মই ৰাতিপুৱা সময়ত আহিব পৰা নাছিলো মই বিশেষ কামত তাতে বিজি হৈ থকাৰ কাৰণত তো চাওক কেনেকুৱা হৈ গৈছে সহায় লৈ পেলাইছে এইটো ৰাস্তাটো হয় কিনো সহায় লৈ পেলাইছে মন্দিৰটো চাগে কুন্দা কেনেকৈ চাওক গাইজ মই জুম কৰি দিছো অলপ কেনেকুৱা লগবিলাক কেনেকুৱা আহি গৈছে ইমান ডাঙৰ ওপৰৰ পৰা আহিছে পানীটো বহুত স্পীডৰ পৰা আহে তললৈ পৰে ন সেইটো ফলত মানে কি ক'ব আৰু চাওক এই পাথৰবিলাক চাওক এইবিলাক পাথৰ নাছিলে ইয়াত অৱস্থা চাওক সেই শিৱকুণ্ডখন আৰু ইয়াতে এটা হেৰি আছিল ন মন্দিৰ এটা আছিলে এইখিনি ঠাইত মন্দিৰ এটা আছিল মানে কি জোতা চেণ্ডেলবোৰ ৰখাব পৰা আছিলে তো এইটো মন্দিৰটো পানীৰ জোৰত ঠেলা মাৰি একদম তললৈ গ'ল এতিয়া চিন নাই ক'ত কি আছে একো হেৰিয়ে নাই তাৰ আৰু চাওক বাবা শিৱৰ মূৰ্তি যেনিবা থাকিল আৰু একো নাই ক'ব গ'লে একোৱে নাই তাক ইমান ডাঙৰ লগ আহি পৰিছে ইয়াত আৰু একো নাই ইয়াত চাওক টিং ভাঙি পেলাইছে বতাহত এই কপৌ চৰাইবিলাক আছে কুকুটি পাৰ চৰাইবোৰ তো গাইজ চাওক ইয়াত বাবা ত্ৰিশূল আছিলে ইয়াত আৰু লিংগ একো এটা নাই আৰু ইয়াত মাটি আছিল এইখিনি ঠাইত মাটি আছে পুৰা পাহাৰ অলপ গছ গছনি আছিল
ওখ তো এতিয়া মানে একদম মানে খাল হৈ গৈছে তো পানীৰ জোৰত কেনেকুৱা স্পীডত আহিছিল মানে আৰু যোৱা বছৰো এনেকুৱা এটা ঢলনি আহিছিল সেইটো পানী সেইটো ভিডিঅ' যদি মই ক্লিপটো পাওঁ সেইটো দেখাম তো পানী কেনেকৈ ওপৰলৈ আহি পৰিছিলে মানে টিঙৰ ওপৰেৰে এতিয়া চাওক এইখিনি জেগাখিনি চাওক কেনেকুৱা হৈ গৈছে আৰু এই গছবিলাক চাওক গছৰ মুঢ়াবিলাক লতাবিলাক চাওক কেনেকৈ জাবৰ হৈ গৈছে তো চাওক গাইজ আগত কেনেকৈ আছিলে এতিয়া কেনেকৈ হৈ গ'ল চাওক ইমান জোৰেকৈ বৰষুণ পৰাৰ কাৰণত ফলত এতিয়া গছ গছনিও নোহোৱা হ'ল আৰু মাটি খহাই পেলাইছে এই শিলবিলাক চাওক তললৈ কেনেকুৱা নমাই পেলাইছে সিহঁতৰ পৰা দুষাৰমান কথা আমি জানিবলৈ বিচাৰিম তো যোৱাকালি যেনেকুৱা ইয়াত বৰষুণৰ ফলত যিটো পৰিস্থিতি হৈছিলে আজি একদম কেনেকুৱা লাগিছে আপোনাৰ মনটো এতিয়া নিজকে মানে এতিয়া খালি মই কান্দিবলৈ বাকী আছোঁ ক'বলৈ কি ক'ম আৰু খালি কান্দিবলৈ বাকী আছোঁ আহি পেলাই দা পাইছোঁ এতিয়া কিন্তু মই আহি নাপাওঁতে ৰিজাল্ট পালোঁ মানুহ হ'ব দিলেই আহি পাইছোঁ যিখিনি কৰিছিলে তাতকৈ মানে বেছিয়ে ভাঙিছে এনেকৈ দুখ লাগিছে মানে এতিয়া মানে কি কৰিম এতিয়া বহু ৰাতিপুৱা সময়ত আহিছিলে আপুনি ৰাতিপুৱা সময় মই আহিছোঁ কমেও 9:30 বজাত কাৰণ বৰষুণ পাই আছোঁ আমাৰ গাঁৱতো বৰষুণ পাইছে না কিবা লেট্ৰিন যাবলৈ ৰৈ আছোঁ বৰষুণ হোৱা নাই লেট্ৰিন গা পা ধুলোঁ ফুল ছিঙিলোঁ গৰু গাই লগত লৈ আহিছোঁ সেইখিনি লগত লৈ আহিছোঁ আহি চাইছোঁ যেতিয়া তাত গৈ পাইছোঁ মানে এনেকুৱা হৈছে মানে মোৰ মানে কান্দিম নে হাঁহিম নে মুতিম নে এনেকুৱা হৈ গৈছে মানে দুখ লাগিছে এতিয়া উপায় নাই দুখ লাগিলেও উপায় নাই কাক ক'ম বহুত কথা তেওঁৰ কথা তেওঁৰ কি কথা আছে কি কথা তেওঁৰ কথা নোৱাৰোঁ কিন্তু দুখ লাগিছে মনত আৰু কি হ'ব পাৰে এতিয়া মানে কি আমাৰ একো এটা নাই বাবাৰ ত্ৰিশূল আৰু ধৰি ইত্যাদি লিংগ তাৰ ধৰি একদম অৱস্থা নাই খানটো টিং পাত উৰাই নি পেলাইছে কি হ'ব এইটো কি কি ভাব অলপ আগতে আহিছিলে কেইজনমান মাৰিছিলে মানে এতিয়া মুখ্যমন্ত্ৰীক মানে অনুৰোধ কৰিবলৈ মানে তেওঁ ভিডিঅ' কৰি লৈ গৈছে এতিয়া কি কৰে যদি নহ'লেও তেতিয়া কমিটিয়ে কৰিবই লাগিব বেলেগক আশা কৰিব নোৱাৰি কমিটি এটা কমিটি আছে যেতিয়া গতিকে বেলেগক আশা কৰিব নোৱাৰে কমিটি আগুৱাই যাব লাগিব তাৰপিছত কোনোবাই দিব নিদিব কি কৰিব পিছৰ কথা কিন্তু কমিটিত আগুৱাই যাব লাগিব আমি নিজে কমিটি আগুৱাই যাব লাগিব আমাৰ গাঁৱৰ মানুহো আগুৱাই আহিব লাগে অকল কমিটিয়ে চালে নহ'ব নহয় গাঁৱৰ মানুহ আমাৰ অকলে নেকি কমিটি নেকি আমাৰ ঘৰৰ মানুহ নাই নেকি আমাৰ গাঁওখন মানুহ নাই নেকি সকলোৱে আহিব লাগে অলপ হাতা পাতা কৰি দিয়ক চবেই কিবা এটা আগবাঢ়িব না কিছুমান মানুহ আছে আহিব নোখোজে যি হ'ল এনেকৈ ভাবে কিন্তু নহয় চবেই মিলি আহি যাব লাগে নিজৰ অনুষ্ঠান যেতিয়া নিজৰ ওচৰত কিমান সোনকালে আমি কাম শেষ কৰিব পাৰোঁ সেইটো কৰিব লাগে মোক সেইটো ক'ব বিচাৰিছোঁ তো গাইজ তেখেতৰ মন্তব্যটো আপোনালোকে হয়তো বুজি পাইছে তেখেতে কৈ আছে যে আমাৰ যিখিনি আমাৰ অঞ্চলৰ ৰাইজে ওলাই আহক আৰু যিখিনি দেখা পাইছে আপোনালোকে আজিৰ পৰিস্থিতিটো সেইটো আমি একেলগতে হাত দাঙি ধৰি আমি কামবিলাক কৰি যাওঁ